হাই গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? নিশ্চয় আশা কৰোঁ সকলোৱে ভালেই আছে। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই যাই আছোঁ ল'ৰাটোক বাছত উঠাবলৈ। স্কুলত যাওঁতে সিপাৰে বাছত উঠাব লাগে আৰু আহোঁতে ইপাৰে থৈ যায়। সেই যাই আছোঁ। তে আপোনালোকে চাই থাকক ভিডিঅ'টো। হাই দি দিয়া একবাৰ, হাই দি দিয়া। ফাইভ নম্বৰটো কি কয়? চব ল'ৰা ছোৱালীবিলাক এতিয়া ৰখি আছে আৰু এই দুইটাক চাওকচোন, ইহঁতে এনেকৈ লাগি থাকে। দুইটা ফ্ৰেণ্ড হয়, দুইটাই এনেকৈ লাগি থাকে দুইটাই। সেই বাছখন আহি গৈছে দেখিছেনে? এতিয়া আৰু পঠাই লৈ ময়ো যাওঁ। মই থৈ আহি আছোঁ এতিয়া, ঘৰত যাই লগ পাই আছোঁ অলপ। মোৰ ৰাতিপুৱা কাম বন মোৰ গোটেই কৰা মোৰ হৈ গ'ল আৰু এতিয়া আমি ৰাতিপুৱা খাবৰ কাৰণে এইফালে ৰঙালাও মই ভাজি বনাই আছোঁ। হৈ গ'ল ভাজিটো বাৰু। আৰু এইফালে মই পুৰি বনাই আছোঁ। ল'ৰাটোক মই আজি ব্ৰেড আৰু কেক দি পঠালোঁ। ৰাতিপুৱা আৰু পুৰি দি পঠিয়াটো ভাল নালাগে, সেই পুৰি দি নপঠিয়ালোঁ। এতিয়া আমি খাবৰ কাৰণে এইটো বনাই আছোঁ। এইফালে মোৰ পুৰি বনাই হৈ গ'ল। এতিয়া ওলাইও লৈছোঁ। এতিয়া আমি খাম এইখিনি। খাই বৈ লগ পাই আছোঁ আপোনালোকৰ লগত। হাই গাইজ, বহুত টাইমৰ পিছত মই আহিলোঁ। মোৰ গোটেই কাম বন কৰা মোৰ হৈ গ'ল, নাস্তা পানী খোৱাও হৈ গ'ল। এতিয়া দুপৰীয়া বনোৱা টাইম হৈ গৈছে। ভাবিছোঁ আপোনালোকৰ লগত মইনো কিনো বনাওঁ বোলো, অলপ শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আৰু আমাৰ ইয়াত ইমান বৰষুণ দি আছে দেখিছেনে? দিনতো লাইট জ্বলাই কাম কৰিবলগীয়া হৈ আছে। তেনেহ'লে ব'লকচোন মই কিনো ৰান্ধোঁ, আপোনালোকে অলপ চাই ল'ব। আজি মই শিঙি মাছেদি আলু পাতলা জোল বনাম। সেই আলু কাটি লৈছোঁ এনেকৈ, আৰু ইফালে নিমখ হালধি সানি লৈছোঁ মই শিঙি মাছত। ইফালে জ্বলাও মই বটি লৈছোঁ, আদা নহৰু বটি লৈছোঁ আৰু পিঁয়াজ কাটি লৈছোঁ। আৰু এইফালে মই গোটা জিৰা আৰু জালুক মই ভাজি লৈছোঁ আগত। এইফালে মই মাছ ভাজি আছোঁ। মই মাছ ভাজা মোৰ হৈ গৈছে। এইখিনি মই এতিয়া নমাই ল'ম। মই মাছ ভাজা তেলতে মই আলুখিনি মই দি দিছোঁ। এতিয়া আলুখিনি মই ধুনীয়াকৈ মই ভাজি ল'ম। ইয়াতে নিমখ হালধি দি ধুনীয়াকৈ মই ভাজিম। মোৰ আলুখিনি মই অলপ টাইম মোৰ ভাজি লোৱাৰ পিছত ইফালে মোৰ আলু মোৰ ভাজা হৈ গ'ল। এইখিনি মই এতিয়া নমাই ল'ম। মোৰ আলুখিনি নমাই ল'ম। কেৰাহীখনতে মই এতিয়া তেল অলপ ঢালি দিছোঁ। ইয়াতে শুকান জ্বলা আৰু তেজপাত দি দিছোঁ। লগে লগে মই এতিয়া ইয়াতে গোটা জিৰা কেইটামান দি দিছোঁ। মোৰ পিঁয়াজখিনি ভাজা হৈ গৈছেগৈ। ইয়াতে মই বিলাহী দি দিছোঁ। বিলাহীখিনি এতিয়া মই ভাল কৰি অলপ ভাজি ল'ম। তাতে নিমখ হালধি অলপ মই দি দিছোঁ। অলপ টাইম মই গলি যোৱালৈকে বিলাহীখিনি ভাজি ল'ম। এইফালে দেখিছেনে মোৰ বিলাহী মোৰ গলি গৈছেগৈ। ইয়াতে আদা নহৰু আৰু জ্বলা পিচি ৰখা এইখিনি মই গোটেই দি দিম। দি আৰু ধুনীয়াকৈ মই ভাজি ল'ম। মছলাখিনিত মই অলপ পানী দি দিছোঁ। পানী দি মছলাখিনি মই ভাল কৰি মই ভাজি লৈছোঁ। ইয়াতে অলপ ধনিয়া গুড়াও অলপ দি দিছোঁ। ধনিয়া গুড়াখিনি দি অলপ ভাজি ইয়াতে ভাজি ৰখা আলুখিনি এতিয়া দি দিম। আলুখিনি দিয়াৰ পিছত মই অলপ টাইম মই এনেকৈ ভাজি ল'ম। মই আলুখিনি আৰু মছলাখিনি মই ভাজা হৈ গৈছেগৈ। ইয়াতে মই পানী দি দিছোঁ। মই পানীখিনি দিয়াৰ পিছত চব্জিখিনি অলপ লাৰি মেলি মই 5 মিনিট টাইম মই উতলিব দিম। মোৰ উতলি গৈছে চব্জিখিনি। ইয়াতে মই ভাজি ৰখা মই মাছখিনি মই দি দিছোঁ। মাছখিনি দি মই আৰু 5 মিনিট টাইম মই উতলিব দিম। মোৰ চব্জিখিনি হৈ গৈছেগৈ। ইয়াতে ভাজি ৰখা জালুক আৰু জিৰা এনেকৈ মই গুড়া কৰি লৈছোঁ। গুড়া কৰি এতিয়া ইয়াত দি দিছোঁ। এতিয়া মোৰ চব্জিখিনি নমাই মই আপোনালোকক দেখাই আছোঁ। মোৰ চব্জিখিনি মই নমাই ল'লোঁ। দেখিছেনে কেনেকুৱা হৈছে জনাব চব্জিখিনি। তে ঠিক আছে, অলপ পিছত লগ পাই আছোঁ। ইমান টোপনি লাগিছিলে। ময়ো শুলোঁ, ল'ৰা ছোৱালীকেইটা
তাকো খোৱালোঁ আৰু আমাৰ ইয়াত ডাৱৰীয়া হৈ আছে বহুত দিনৰ পৰা। সেই টোপনি মাৰিলোঁ। এতিয়া আৰু পিছবেলা লগ পাইছোঁ আপোনালোকৰ লগত। মই এতিয়া ল'ৰাটোৰ বুক কপি অলপ কভাৰ লগাব লগাই আছে, মই কভাৰখিনি লগাই লওঁ। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া মই বুক কপিখিনিত মই কভাৰ লগাই আছোঁ। এই কামটোৱে মোৰ বহুত টান লাগে, কিন্তু উপায় নাই, কৰিবতো লাগিবই। তে ঠিক আছে, আপোনালোকে চাই থাকক, মই কভাৰখিনি লগাই লওঁ। হাই গাইজ, মোৰ কভাৰ লগা মোৰ হৈ গ'ল। এতিয়া অলপ চাহ খাম বুলি চাহ বনাব আহিলোঁ আৰু ভাবিছোঁ ভিডিঅ'টো আৰু দীঘল নকৰোঁ, আৰু বহুত দীঘল হৈ গৈছেগৈ। আৰু আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, এটা লাইক কৰি দিব, কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যোনে ছাবস্ক্ৰাইব কৰি ৰাখিছে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। তে ঠিক আছে, আজিলৈ ইমানেই। নেক্সট এটা নতুন ভিডিঅ'ত লগ পাম। টাটা।